হেল্ল' কি খবৰ সকলোৰে ভালে আছে চাগে সব কেনেকুৱা গৰম পৰিছে বহুত গৰম গুৱাহাটীতো বহুত গৰম তো মই একচুৱেলি খবৰ ল'বলৈ অহা নাই এটা ষ্টৰি ক'ব আহিছোঁ একচুৱেলি মই ভিডিঅ' নিদিওঁ কাৰণ কি মোৰ লগত একো কণ্টেণ্ট নাথাকে আজিও মই একো কণ্টেণ্ট লৈ অহা নাই জাষ্ট এটা ঘটনা হ'ল আজি মোৰ লগত ঘটনাটোকে ক'ম বুলি আহিছোঁ কাৰণ আজি হৈছে যেহেতু ঘটনাটো সেই ফিলিংছটো আজি যেনেকুৱা হৈছে কাইলৈ চেঞ্জ হৈ যাব পাৰে চ' মই ফ্ৰেছ ৰেকৰ্ড কৰি ইউটিউবত আপলোড কৰিম ফৰ মাই মেমৰি অ'কে মৃত্যুক আজি ইমান ওচৰৰ পৰা দেখিছোঁ লাইক ইমান ওচৰৰ পৰা নাজানো মানুহৰ মৰাৰ আগত কেনেকুৱা হয় কয় চব এৰি অহা চব এনেকৈ ফ্লেছ বেক হৈ যায় মোৰ যেনেকৈ ফ্লেছ বেক হৈ গ'লোঁ মা দেউতা ভণ্টি মোৰ বয়ফ্ৰেণ্ড যাক মই চবতছে বেছিকৈ ভাল পাওঁ চবৰে মুখখন মানে এনেকৈ আহিছে মই নাজানো আৰু মই ভাবিছোঁ মই যদি এতিয়া মৰি থাকোঁ মোৰ কি হ'ব মোৰ ঘৰৰ মানুহখিনি কি হ'ব অ'কে সকলোৱে জানে মই গুৱাহাটীত থাকোঁ বুলি সোণাপুৰত মোৰ বেষ্ট ফ্ৰেণ্ডৰ ঘৰ হয় সোণাপুৰ গুৱাহাটীৰ পৰা সোণাপুৰলৈ যোৱা দুটা ৰাস্তা আছে এটা যোৰাবাট হৈ যাব লাগে আৰু এটা নাৰেংগী হাটগাঁৱৰ পৰা আৰ্মি কেম্প হৈ আমচিং যোৰাবাট হৈ সোণাপুৰ ওলাই দীঘাৰু ওলাইগে তো মই সদায় সেইটো ৰাস্তাই অহা যোৱা কৰোঁ মই ঘৰ গ'লে মই ভণ্টিৰ ওচৰত নগাঁও গ'লে সিহঁতৰ ঘৰটো মই মাহত দুবাৰ তিনিবাৰকৈ যাওঁ সিহঁতৰ ঘৰ গ'লে স্পীড ব্ৰেকাৰকেইটালৈকে মোৰ মুখস্থ ৰাস্তাটোত মই ইমান অহা যোৱা কৰোঁ সদায় ৰাস্তাটোত এটা হাতী থাকে সদায় চাওঁ দেখোঁ দূৰৰ পৰা আজি গৈ থাকোঁতে আৰ্মি কেম্পটো পাৰ হৈ যোনে যোনে ৰাস্তাটো চিনি পায় তেখেতলোকে জানিব আৰ্মি কেম্পটো জাষ্ট পাৰ হৈ গেটখন ক্ৰছ কৰাৰ পিছত বেৰিকেড কেইখনমান থাকে 4-5খনমান বেৰিকেড থাকে তাতে এখন গাড়ীবোৰ গৈ আছে ময়ো গৈ আছোঁ গাড়ী পিছে পিছে এখন গাড়ী ওলাই গুচি গৈ মই যাবলৈ লওঁতে আৰ্মিকেইজনে ৰখাইছে দেখিছোঁ দূৰৰ পৰা এটা হাতী আহি আছে আগত বেৰিকেড পিছত গাড়ী মোক কৈছে পিছে যাওঁ মই এতিয়া পিছলৈ কৰিবলৈ গাড়ী আছে গাড়ীখন পিছলৈ কৰি মানে এইটো টাইমত মোৰ এনেকুৱা পেনিক হৈছোঁ মোৰ গাড়ীৰ ষ্টাৰ্ট বন্ধ হৈ গৈছে মই নাজানো মোৰ লগত কি হৈছে হাতীটো আগৰ পৰা মোক চাই আহি আছে মোৰ গাড়ীখন চাই লিটাৰেলি আহি আছে মই বেক কৰিছোঁ মই যিমান পাৰোঁ মই বেক কৰিছোঁ আৰু মোৰ মানে এনেকুৱা হৈছে মই 1 নম্বৰ গিয়াৰত লগাই গাড়ীখন একেপাকতে ঘূৰাই নিবলৈও সেইডোখৰ ৰাস্তাটো ঠেক মানে গেটখনতে মাৰোঁ গেটখন কিহেতু খুলি থৈছে মই কি কৰোঁ এতিয়া আৰু সেইটো মই ঘূৰাবও বেয়া হৈছে মোৰ এনেকুৱা লাগিছে মই যদি মুভমেণ্ট কৰোঁ কিজানি হাতীটো দৌৰি আহি মোক গাড়ীখনৰ ওপৰত জাপ মাৰি দিয়ে মই স্পীডতো যাব নোৱাৰিম মানে সেই টাইমটোত মই খালত পৰিম এইফালে খাল জলাশয় নিচিনা কিবা এডোখৰ আছে মুঠতে পুতনি বুলি কয় যে পুতনি আছে মই কি কৰিম এতিয়া মই ৰখি আছোঁ ভগৱানক ভাবিছোঁ নন ষ্টপ হাতীটো আহিছে আহি পেলাই প্ৰথমতে খুৰডালেদি প্ৰথমতে খুৰডালেদি গাড়ীখন এনেকৈ দাঙিছে গাড়ীখন এনেকুৱা হৈ গৈছে আৰ্মিকেইটাই মোক কৈ আছে পিছে যাওঁ মই হাতীটো সেইখন গৈ থাকিলে মই গাড়ীখন কেনেকৈ চলাম তাৰপিছত সি গাড়ীখন থৈ পেলাই দাঁতটোৱেদি ভৰি এটা বাম্পাৰত থৈ দাঁতটোৱেদি গ্লাছখন ভাঙিছে মোৰ ফ্ৰণ্টৰ গ্লাছখন আৰু এনেকৈ ভাঙিছে দাঁতটো আহি চিধা মোৰ বুকুত মাৰে ষ্ট্ৰেইন হুইণ্ডালৰ পূৰা পোনে
অকল গণেশ বাবাক ভাবিছোঁ প্ৰভু মোক বচোৱা সেই গণেশ বাবা মোক বচোৱা কাৰো কেতিয়াও একো অপকাৰ কৰা নাই কাৰো বেয়া নাভাবোঁ মোক বচোৱা প্ৰভু মোক বচোৱা মই কি কৰোঁ তেনেকুৱাতে হাতীটো ধ্যানটো মোৰ গাড়ীৰ পৰা বেলেগ এখন গাড়ীলৈ গ'ল মেবি বেলেগ এখন গাড়ী হৰ্ণ মাৰি দিলে চাগে আৰু মই মানে ড্ৰাইভাৰ চাইডে আহিছে ন মই ড্ৰাইভাৰ চাইডৰ কোনো নাই গাড়ীত মই অকলে বহি আছোঁ অকলে মই ড্ৰাইভ কৰি গৈ আছিলোঁ মই মানে দৰ্জাখন খুলি পলাবও নোৱাৰোঁ মানে হাতীটো দৰ্জাখনৰ ফালেই আছে মানে মোৰতো জাষ্ট এনেকুৱা কৰিছে হাতীটোৱে মই গিয়াৰ লগাই গাড়ী এক্সেল দি বেৰিকেডটো ছাইডেদি এনেকৈ মাৰি গ্লাছ মোৰ ছাইডৰ মিৰৰ মাৰি আহিছোঁ হাতী বেৰিকেডত মাৰি মই যেনে তেনে ওলাই আহিছোঁ কেনেকৈ আহিছোঁ মই নাজানো এট এ টাইম মোৰ ভয় লগা নাছিলে প্ৰথমতে ভয় লাগিছিলে মোৰ মাৰি পেলাব বাট হাতীটো যেতিয়া কৰি আছিলে মোৰ ভয় লগা নাছিলে তাৰ পৰা ওলালোঁ ওলোৱাৰ পাছতে মোৰ ইমানেই ভয় লাগিছে তিল নাও মোৰ বহুত ভয় লাগি আছে কাকো ক'ব নোৱাৰোঁ মই কাকো বুজাব নোৱাৰোঁ সাংঘাতিক ভয় লাগি আছে অকল ভগৱানক মই ইমানেই থেংক ইউ দিছোঁ মোক জীৱনটো আকৌ ঘূৰাই পালোঁ মই গাড়ীখন ভাল হৈ যাব একো ডাঙৰ কথা নহয় ডিফেক্ট হৈছে গাড়ীখন মোৰ বাৰু একো নহ'ল মোক আজি মাৰি পেলালেহেঁতেন হাতীটো মই খালি চিটুৱেশ্যনটো এটাই বুজিলোঁ যেনেকুৱা পৰিস্থিতিক নাহক সাহস থাকিব লাগে সাহস গোটাবই লাগিব ফৰ এনি চিটুৱেশ্যন মই 2015 পৰা মই অকলে আছোঁ হোষ্টেলত আছিলোঁ প্ৰথমতে বাট 21 পৰা ট'টেলি মই অকলে আছোঁ আজি 5 বছৰ হৈ গ'ল ভাগৰ লাগি গৈছে কি লাইফটোৰ লগত যুঁজি মাক ফোন কৰিছোঁ যাকে ফোন কৰোঁ মোক গালি পাৰে মোৰ ভুল নাছিলে এইটো মাক অকল বুজি পাওঁ ন মোৰ মা থেংক ইউ মা বুজি পোৱাৰ কাৰণে মায়ে কৈছে সাহস গোটাচোন মাজনী সাহস গোটা মই মাক কৈছোঁ মা মোৰ সাহস গোটাই মই ভাগৰি গৈছোঁ এভৰি টাইম এভৰি চিটুৱেশ্যন অকলে মই যুঁজি মই ভাগৰি গৈছোঁ অকলশৰীয়া ছোৱালী থকাটো বহুত টান কাম ইটছ ভেৰি ডিফিকাল্ট থেংক ইউ চবকে মোক ইমান ভাল পোৱা কাৰণে মোক চবেই ইমান ভাল পোৱা কাৰণে চাগে ভগৱানে মোক বচাই আনিলে মই কথা ক'ব পৰা নাই মই 7টা বজাৰ পৰা শুবলৈ ট্ৰাই কৰি আছোঁ এতিয়া কিজানি 10টা বাজিল মই শুব পৰা নাই ভাবিলোঁ ভিডিঅ' এটাকে বনাই থৈ দিওঁ আজি হাতীৰ লগতে যুঁজি আহিলোঁ তেনেকৈ ভাবিলে মোৰ মনটো ভালো লাগে কিন্তু মৃত্যু কিমান ওচৰৰ পৰা কেতিয়াবা দেখিবলৈ পাম বুলি মই ভবাই নাছিলোঁ কেতিয়াও গাড়ীখনত ইমান ঘূৰি ফুৰোঁ বেলেগ গাড়ীলৈ কিবালৈ মোৰ কেতিয়াও ভয় নালাগে ইমান কনফিডেণ্ট হয় মই নিজক লৈ আজি মই বহুত ভয় খালোঁ চিৰিয়াছলি বহুত বেছি ভয় খালোঁ থেংক ইউ এণ্ড আই লাভ ইউ অল থেংক ইউ মোক ইমান মৰম কৰাৰ কাৰণে চবকে কাৰণ মই জানো মোৰ ইউটিউব চেনেলটো সেইকেইটা মানুহে ছাবস্ক্ৰাইব কৰি থৈছে যোনকেইটা মানুহে মোক ভাল পায় অ'কে থেংক ইউ বাই